ভাৰতত যি বিপ্লৱ আৰম্ভ হৈছে সেই বিপ্লৱে আজি সমাজৰ পৰিৱৰ্তন কৰিছে 2016 চনত অসমৰ ৰাইজে যি বিপ্লৱ কৰিছিলে সেই বিপ্লৱে আজি জাতিটোক জীয়াই থকাৰ প্ৰাণ দিছে নেপালৰ দৰে আন্দোলন বাংলাদেশৰ দৰে আন্দোলন অসমীয়াই কৰিছে ৰাজপথত নহয় বেলতত আৰু সেই আন্দোলনে কংগ্ৰেছক পৰাজিত কৰি এখন নতুন অসমৰ স্বপ্ন মানুহৰ মাজলৈ লৈ আহিব পাৰিছে আমাক তেনে বিপ্লৱৰ প্ৰয়োজন যি বিপ্লৱে আমাৰ জননী জন্মভূমিক সুৰক্ষিত কৰিব পাৰিব যি বিপ্লৱে আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব পাৰিব যি বিপ্লৱে এটা টকাও কাকো ঘোষ নিদিয়াকৈ 2 লাখ লৰাই চৰকাৰী চাকৰি পাব পাৰে তেনে বিপ্লৱ আজি